জুবিনে কৰা কামবোৰ মই সৰু সৰুকৈ কৰিবলৈ মোৰ সামৰ্থ্য মই চেষ্টা কৰিছোঁ। এতিয়া কিমান দূৰলৈকে পাৰোঁ নাজানো, মই কৰি যাবলৈ চেষ্টা কৰিম এইখিনি কাম তেওঁ। আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি সকলোৱে অসমবাসী ৰাইজে তেওঁক তেনেকৈ ধৰি ৰাখিছে আৰু যুগ যুগান্তৰলৈ তেওঁক তেনেকৈ ধৰি ৰাখক, অমৰ কৰি ৰাখক, মই সেয়াই কামনা কৰিছোঁ। মানে মই তেওঁৰ লগে লগে আচলতে জীয়াই থাকিব বিচাৰিছোঁ, তেওঁৰ লগত থাকি। সেইকাৰণে তেওঁৰ সদায় চিনেমাখন চাইছোঁ বুলি মই নিজে ভাবি লৈছোঁ, ধৰি লৈছোঁ। তেওঁ চেলিব্ৰেট কৰিছে, ময়ো চেলিব্ৰেট কৰিছোঁ। আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি অসমৰ মানুহে তেওঁ যেনেকৈ আশা কৰিছিলে তাতকৈও বহুত বেছি মৰম সঁহাৰি দিছে তেওঁৰ কামটোক। মেট্ৰিক্সলৈ ধন্যবাদ যে 100টা দিন তেওঁলোকে চলাই ৰাখিছে। মই প্ৰথম দিনা 31 অক্টোবৰৰ দিনাই চিনেমাখন চাইছিলোঁ। তাৰপিছত আৰু চাবলৈ মোৰ সাহস হোৱা নাই, শক্তিও হোৱা নাই। আজি 100টা দিন জুবিন থাকিলেও বহুত বেছি সুখী হ'লহেঁতেন। মানে মই তেওঁৰ লগে লগে আচলতে জীয়াই থাকিব বিচাৰিছোঁ, তেওঁৰ লগত থাকি। সেইকাৰণে তেওঁৰ সদায় চিনেমাখন চাইছোঁ বুলি মই নিজে ভাবি লৈছোঁ, ধৰি লৈছোঁ। তেওঁ চেলিব্ৰেট কৰিছে, ময়ো চেলিব্ৰেট কৰিছোঁ। মৰাণতে হওক, নগাঁৱত হওক, গুৱাহাটীত হওক, তেনেকৈ যিসকল এই ছাত্ৰ ছাত্ৰীসকল আহিছে তেনেদৰে দিব্যাংগ, তেওঁলোকৰ লগত তেওঁ চিনেমাখন নিজে উপভোগ কৰে।